হাই গাইজ, আজি আহিলোঁ মই অৰুণোদয় হাইস্কুল প্ৰাংগণত। আজি এই প্ৰাংগণত ৩৫তম ৰঙালী বিহু বাপুজী সংঘৰ উদ্যোগত অনুষ্ঠিত কৰিছে। আজিৰ এই অনুষ্ঠিত কৰা অনুষ্ঠানত আজি দেউৰী বিহু আমি চাবলৈ আগবাঢ়িছোঁ। এয়া চাওকচোন, আপোনালোকে দেখি আছে দেউৰী বিহু। দেউৰী বিহুৱতীসকলে কেনেকৈ বিহু নৃত্য প্ৰদৰ্শন কৰে চাওকচোন। ইমান সুন্দৰ ৰূপত তেখেতলোকে বিহুটো উপস্থাপন কৰিছে। ৰঙালী বিহুটো বহুত সুন্দৰ লাগিছে। গীতৰ তালে তালে, মাতৰ সুৰে সুৰে, অসমীয়া সুৰত তেখেতলোকে বিহু নৃত্য প্ৰদৰ্শন কৰিছে। সঁচাকৈ দেখি ভাল লাগিছে। এনে বিহু হয়তো আন প্ৰান্তত হয়তো নাথাকিবও পাৰে, কিন্তু অসমৰ এই দেউৰী পৰম্পৰা ৰীতি নীতি অনুসৰি দেউৰী বিহু সদায় অমীয়, আৰু এই বিহুৰ স্বকীয় বৈশিষ্ট্যও আছে। বহাগ বিহুত দেউৰীসকলৰ এই বিহু উদযাপন কৰা হয়। ৰঙালীৰ ৰঙে দেউৰী বিহুৰ ৰং দুগুণ উৎসাহ আগবঢ়াই নিয়ে। সেয়েহে ৰঙালীৰ ৰঙে প্ৰাণে দেউৰীসকলৰ মন প্ৰাণ আপ্লুত কৰি তোলে। বিহুৰ বতৰত নাচো নাচো মন, সেয়েহে বিহুৰ বতৰত সকলোৱে এপাক নাচিবৰ মন কৰে, আৰু সকলোৱে এনেদৰে লগ সংগ হৈ বিহু এপাক নাচিবলৈ ওলাই আহে। আপোনালোকে এই বিহুটো দেখিছে, ৩৫তম ৰঙালী বিহু বাপুজী সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা অৰুণোদয় খেলপথাৰত ষ্টেজত এই প্ৰগ্ৰেম হৈ আছে। আপোনালোকে এই প্ৰগ্ৰেম দেখি নিশ্চয় বহুত ভাল লাগিছে। আপোনালোকৰ মোৰতো বিহু বলীয়া মন সঁচাকৈ ভাল লাগিব, নহয়নে কি? বিহুৰ বতৰত চেনাইলৈ সঁচাকৈ মনত পৰে। চেনাইটো আছে বা ক'ত, কিদৰে আছে, কিদৰে খাইছে, কিদৰে বৈছে, চেনাইলৈ অতিকৈ মনত পৰে। নাচনীজনীৰ চেনাইলৈ মনত পৰাৰ বাবেই নাচনীসকলে চেনাইক উদ্দেশ্য কৰি বহুতো সুন্দৰ সুন্দৰ গীত উপস্থাপন কৰে। ভাল পোৱাৰ প্ৰতিশ্ৰুতিবোৰ প্ৰতিফলিত কৰিব বিচাৰে বিহুৰ নৃত্যৰ জৰিয়তে, বিহু গীতৰ জৰিয়তে, আৰু সমাজত ৰাখি যাব বিচাৰে নিজৰ স্বকীয় বৈশিষ্ট্য। অসমৰ অসমীয়া দেউৰীসকলো এক জাতি, সেয়েহে দেউৰী নৃত্য অতিকৈ সুন্দৰ লাগে। চেনাই ঢুলীয়া ক'ত বা আছে, ক'ত বা কৰিছে কাম, কিনো কৰিছে, কিনো নাই কৰা, এনে বহু আৱেগৰ প্ৰশ্নই নাচনীজনীৰ মনত সঁচাকৈ আপ্লুত কৰি তোলে, আৰু সেই আপ্লুত কৰি তোলা নাচনী মনৰ ভাৱনাবোৰ গীতৰ আকাৰে প্ৰকাশিত হৈ দূৰ দিগন্তলৈ বিয়পি যায়। হয়তোবা চেনায়ে এই গীত শুনিবলৈ পায়, তাৰ বাবেই এনে প্ৰচেষ্টা চলায়। চেনাই আছে দূৰণিবতীয়া দূৰত, হয়তো চেনাই কি কৰিছে, কি নাই কৰা নাচনীজনীয়ে নাজানিবও পাৰে। চেনাই ভালে কুশলে থাকক তাৰে কামনা কৰে। চেনাই যাতে উন্নতি দুগুণ হওক তাৰেই কামনা কৰে। চেনাইটো যাতে ভগৱানৰ শ্ৰীচৰণত সদায় নিজকে ভালে ৰাখিবলৈ যত্ন কৰে, তাৰেই কামনা কৰে। এনে বহু প্ৰশ্ন উত্তৰ আৰু গীতৰ সুৰে সুৰে চেনাইৰ উজ্জ্বল কামনাই কৰে। নাচনীজনীয়ে বিহুৰ তালে তালে চেনাইৰ অতি মংগল হওক, এই ভাৱনাত চেনাই সঁচাকৈ অত্যন্ত আপ্লুত কৰি তোলে। চেনাইও এই বিহু নৃত্য বা এই বিহু গীত শুনিলে নাচনীজনীৰ প্ৰতি চেনাইৰ এনে এক মৰমৰ ভাৱ আৱিষ্কৃত হৈ পৰে, যাতে নাচনীজনীক এৰিবই নোৱাৰে। এনে এক ভাৱৰ আদান প্ৰদান হয়। সেয়েহে নাচনীসকলে চেনাইৰ প্ৰতিটো মুহূৰ্তক, প্ৰতিটো চেনেহ মৰম ভালপোৱা সজীৱ কৰি ৰাখিবলৈ এনেদৰে বিহু নৃত্য কৰে। বহুত সুন্দৰ লাগে, অত্যন্ত সুন্দৰ এনে নৃত্য দেখিবলৈ পোৱা যায় অসমত। অসমৰ বাহিৰত হয়তো এনে নৃত্যৰ ইমান প্ৰচলন হোৱা নাই, কিন্তু অসম এক বাৰে বৰণীয় অসমৰ, সেয়েহে কৃষ্টি সংস্কৃতি বহুত আপুৰুগীয়া। এনে মহামিলনৰ একতাৰে সাত বাই ভনীৰ দেশ অসম, সাত বাই ভনীৰ ৰাজ্য অসম। এই সাত বাই ভনী ৰাজ্য অসমতে এনে
বহু সুন্দৰ সুন্দৰ বিহু নৃত্য দেখিবলৈ পোৱা যায়। বহুতো সুন্দৰ সুন্দৰ উপনাম বিহু নামেৰে অসমৰ প্ৰায় সকলো বৈচিত্ৰ্যপূৰ্ণ আৰু ঐক্যৰে একত্ৰিত হৈ এনে বিহু প্ৰদৰ্শন কৰে। সকলোৰ জীৱন সুন্দৰ হওক তাৰে কামনা কৰি এনে বিহুৰ প্ৰদৰ্শনৰ স্থল আছে। বিহুৱে মানুহক দুখ নিদিয়ে, বিহুৱে মানুহক সুখ দিয়ে, এনে এটা প্ৰবাদ আছে। বিহু সঁচাকৈ মানুহৰ জীৱনলৈ বহুতো সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা আনে বুলি লোকবিশ্বাস আছে। এনে লোকবিশ্বাসৰ মাজতে বিহু সংস্কৃতিটো সঁচাকৈ প্ৰাণৰ আপোন, হৃদয়ৰ আপোন, এনে ভাৱৰ আদান প্ৰদান হয়। বিহু সংস্কৃতি সঁচাকৈ আপুৰুগীয়া। এনে বিহু সংস্কৃতিৰ জৰিয়তে নিজৰ একত্ৰিত একতা ৰাইজৰ আগত সমজুৱাভাৱে দেখাব পৰা যায়। আপোন আপোন ভাৱৰ এটা ভাৱ জাগৃত হয়। এনে আপোন ভাৱৰ প্ৰতিচ্ছবিতেই হয়তো বিহু এটি সম্পূৰ্ণ প্ৰকাশিত হৈ পৰে। মানৱ সমাজৰ বাবে সুন্দৰ ৰূপৰ এক ৰূপৰেখা প্ৰতিষ্ঠা কৰিব পাৰে। এনে বহু সুন্দৰ উপভাষাৰে বিহুটোক বিভূষিত কৰিব পাৰি। সঁচাকৈ বিহু সংস্কৃতি এক আপুৰুগীয়া সংস্কৃতি। এনে সংস্কৃতি পৃথিৱীৰ প্ৰতিটো প্ৰান্তত পাবলৈ পোৱা যায়। ভিন্ন ঠাইভেদে ভিন্ন ভিন্ন হয় এনে সংস্কৃতি। এই সংস্কৃতিৰ জৰিয়তে এখন দেশে আন এখন দেশৰ মাজত বন্ধুত্ব স্থাপন কৰিব পৰা যায়। সংস্কৃতিৰ বিনে এনে নৱপ্ৰচেষ্টা বিফল হয়। সংস্কৃতি থাকিলেহে এটা জাতিৰ মান, সন্মান, মৰ্যাদা আদি সকলো একত্ৰিত হৈ থাকে। বিহু নামেই হওক বা আই নামেই হওক, সকলো নামৰ এক নিজৰ বৈশিষ্ট্য থাকে। যি বৈশিষ্ট্যৰে এটা জাতিয়ে নিজৰ অন্তৰ্নিহিত ভাৱৰ আদান প্ৰদান কৰিব পাৰে। এনে বহু আদান প্ৰদানৰ সমষ্টিয়ে হৈছে এক প্ৰকাশিত বিকশিত এক প্ৰতিভাৰ সঞ্চাৰ। এই প্ৰতিভা সঞ্চাৰ থকা সকলোৱে জীৱনৰ প্ৰতিটো মুহূৰ্তত আনন্দ আৰু ৰংমন হয়। জীৱনৰ প্ৰতিটো খোজতে হাঁহি আৰু কান্দোনৰ মাজত থাকে। কিন্তু বহাগ বিহু যেতিয়াই আহে মানুহৰ মন দুগুণ উৎসাহে ৰঙত ৰঙীন হৈ পৰে। আৰু এই ৰঙীন সোৱাদ ল'বলৈ আৰু বহু লোক জড়িত হৈ পৰে। ৰঙীন সোৱাদৰ অৰ্থই বহুত বেলেগ। ৰঙীন ৰঙীন ভাৱ, ৰঙীন ৰঙীন মন, নতুন নতুন কাপোৰ, চেনাইৰ বাবে তাঁতৰ শালত বৈ থোৱা ধুনীয়া ধুনীয়া কাপোৰ চেনাইক দিবলৈ অত্যন্ত মন কৰে নাচনীয়ে। এই নাচনীৰ অত্যন্ত মৰম আৰু চেনেহ আৰু একতা প্ৰেমৰ এনাজৰীডাল জীয়াই ৰাখিবলৈ চেনেহৰ চেনাইক গামোচা এখন দিব বিচাৰে। ফুলাম গামোচা বহু ৰঙৰ ফুলেৰে তাঁতৰ শালত প্ৰাণ পাই উঠা ফুলাম গামোচা চেনাই ডিঙিত আনি দিব বিচাৰে। চেনাইও এই গামোচা সুন্দৰভাৱে লৈ নিজৰ আপোনজনক বহু সন্মান প্ৰদৰ্শন কৰে আৰু আপোন আপোন ভাৱৰ সঞ্চাৰ সঁচাকৈ উৎকট জাগৃত হয়। জীৱনৰ প্ৰতিটো খোজত সমান সমান ৰূপত যাতে মৰম ভালপোৱা জীয়াই থাকে, প্ৰতিটো প্ৰান্তত জীয়াই থাকে। এনে কিছু ভাৱৰ আদান প্ৰদান হয়। ভালপোৱা চেনাই, তুমিয়ে মোৰ মৰমৰ চেনাই, এনে ভাৱৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনে। এই ৰঙালী বিহুটিয়ে ৰঙৰ উল্লাসত দুগুণ উল্লাসিত হৈ মানুহৰ প্ৰতি খোজত, প্ৰতি শব্দত, প্ৰতি নৃত্যত বিকশিত হৈ পৰে। নাচনীৰ তালে তালে সুন্দৰ নৃত্য প্ৰদৰ্শন কৰিব মন যায়। হৃদয়ৰ সঁচা মৰম ভালপোৱাই যেতিয়া এক গীতৰ প্ৰদৰ্শন কৰা হয়, তাত সঁচাকৈ অত্যন্ত সুন্দৰ আৰু আপুৰুগীয়া হৈ পৰে। প্ৰাণৰ
সপোন সঁচাকৈ মৰম লগা হয়। বিহু নৃত্যৰ তালে তালে আজি নাচনীসকলে কি সুন্দৰভাৱে নৃত্য প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিছে, অতিকৈ সুন্দৰ লাগিছে। এই মঞ্চত উপস্থিত সকলো বিহুৱতীলৈ, দেউৰী বিহুৱতীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ চেনেলৰ পৰা। সঁচাকৈ তেখেতলোকৰ ইমান সুন্দৰ নৃত্য আমাক দেখুৱাৰ বাবে তেখেতলোকক অত্যন্তই সন্মান দিছোঁ। ভৱিষ্যতে তেখেতলোকৰ জীৱন উজ্জ্বল হওক তাকে কামনা কৰিছোঁ। তেখেতলোকৰ বিহু নৃত্য আৰু বিৰলভাৱে বিকশিত হৈ পৰক, প্ৰকাশিত হৈ পৰক তাৰে কামনা কৰিছোঁ। ৰঙালীৰ ৰং সঁচাকৈ আপুৰুগীয়া। ৰঙালীৰ ৰঙত অসমৰ গছে বনে নতুন পাতৰ সঞ্চাৰ হয়, নতুন পাত বিকশিত হয়। গছৰ প্ৰতিটো ডালত নতুন কুঁহিপাত ওলাই, কপৌফুল ফুলাৰ বতৰ, কপৌফুল ফুলে বহুত সুন্দৰকৈ। কুলি কেতেকীয়েও বিনাব ধৰে, কুলিয়ে কুঁ কুঁ শব্দত মধুৰ শব্দৰ সঞ্চাৰ কৰি অসমৰ ভৌগোলিক প্ৰাকৃতিক এক উচ্চ মানদণ্ডৰ প্ৰতিষ্ঠিত কৰে। বহুত ভাল লাগে কুলিৰ মাত। কুলিৰ মাত শুনিলে সঁচাকৈ অত্যন্ত মন প্ৰাণ উৎফুল্লিত কৰি তোলে। কুলিৰ মাতে শুনি ৰ'বকে নোৱাৰি, এৰি যাওঁ পাতৰে ভাত, এনে এক ফকৰা যোজনাও আছে। সঁচাকৈ কুলি মাত শুনিলে বিহু বিহু মনত লাগি যায়। বিহুৰ সুৰত কুলি চৰাইটিও এক বৈশিষ্ট্য আছে। কুলি চৰায়ে যেতিয়াই কান্দে তেতিয়াই বহাগৰ আহোঁ আহোঁ হয়। গছত কপৌফুল ফুলে আৰু গছ-গছনিত নতুন পাতৰ সঞ্চাৰ হয়। ইমান সুন্দৰ এক পৰিৱেশ সৃষ্টি হয়, য'ত মনটো ৰঙীন হৈ পৰে। পাহাৰ পৰ্বতে নতুন গছবিলাকত পুৰণি পাত সৰি নতুন পাতৰ সঞ্চাৰ হয়, নতুন পাত লাগিব ধৰে, ফুল ফুলিব ধৰে, গছে বনে নতুন ৰূপ এক প্ৰতিফলিত হয়। সেয়েহে ইমান সুন্দৰ লাগে এই সময়ছোৱা, সকলোৰে বাবে বহুত সুন্দৰ হয়। আপোনালোকে আজি এই দেউৰী বিহু উপভোগ কৰি আছে। এইটো হৈছে সোণাপুৰ দেউৰী গাঁৱৰ দেউৰী বিহু। আপোনালোকে এই বিহুটো উপভোগ কৰি নিশ্চয় ভাল পালে বুলি আশা থাকিল। আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল এই ভিডিঅ'টি চোৱাৰ বাবে। আগন্তুক সময়ত আমাৰ নতুন ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো বজাই ল'ব। তেতিয়াহে আপোনালোকে আমাৰ নতুনকৈ দিয়া ভিডিঅ'সমূহ পাব আৰু পাৰিলে অলপ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।